এরা শুনিও কনকৰেখি বুলিলন্ত খুট তহিতে আশ্চৰ্য যেন বৈলায়দ ভূত কৰি দিগ বিজয় ক্ষয় পৰীক্ষিতে এৰা পাইলা পাছে কুৰুক্ষেত্ৰ ৰথে সম্বন্ধিতে এৰাম দেখিলা নিৰ্পতি তৈতে বিচাৰি ফুৰন্তে আশ্চৰ্য ধেনু বৃক্ষ দুয়ো 200 টকা দন্তে মৃণাল ধবল বৃক্ষ কাম্পৈতৰ তৰি চৰণত তাৰৈ শুভ্ৰ গোটে দন্দ্ৰ ধৰি ভয়তে তেজন্ত যেন মূলমূত্ৰ আতি চৰণৰ পহাৰ ধে নুকুপৰৈ কাষ্টে কান্দন্তে আচন্ত্ৰ বহে লুতক নয়নে অনাথক মাৰৈ যেন দুৰ্জনতে প্ৰণে হেন দেখি খেদি গৈলা ৰাজায়াতে বেঠে খাইতে কৰ ধনু ধৰি ভুৱনৰ ৰথে এৰা মেঘৰ গম্ভীৰ ধ্বনি বলিলা বচন কোন টঙি কহৰে অদ্ৰম দুৰ্জন মুহুৰ ৰাজ্যতক ৰহিমত দুৰ্বল মৰিবাকো শংকা নাই কহিৰণী স্থল নিৰ্পতিৰ বেখতঙি কৰ্মত চাণ্ডাল হেন জানি পাইলো আখি তোৰ জমকাল গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয় এতে কৈতে অন্যায় কৰ দুৰাশায় এৰা মই বিদ্ৰামানে তোৰ এত মাহ গহ কৰৈ পিৰছেদ দুষ্ট খানিতে কৰ এৰা মহন্তক পীড়া কৰ মুহুৰ আগত ৰহ ৰহ ভাঙো আজি তোৰ মন্ত্ৰ এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু বৃষভক দুয়ো সমাধি মাতন্ত এৰা কোন তুমি আছা শুক্ল বৃক্ষৰূপধাৰী কোনো বা তোমাৰ ভাঙি লেকতিনি ভৰি
এৰাম কৃষক ভমিয়া এক পাৱে মকা কয় মই পাইলো আখিয়াৰ নকৰিবা ভয় জয়তৰা কৈকুৰ বৰা যাৰ বাহু দন্দে পোকে সিটো লোকৰ লুটুকনটো পৰে